Hello everyone, welcome to my channel Priyanka's Lifestyle. আজি মই আপোনালোকৰ ওচৰত খুব সহজতে কৰিব পৰা এটা ব্ল্যাক স্মোকি আই মেকআপ লুক লৈ আইছো। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু মোৰ যদি চেনেলত নতুন আহিছে তেনহলে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া ভিডিও দিও আপোনালোকৰ ওচৰত নটিফিকেশন পাই যায়। তেনহলে আজি ভিডিওটো ষ্টাৰ্ট কৰি দিও। ফাৰ্স্ট মই স্কিনত এটা সিরাম লগাম। এটো গুড ভাইবস প্লাসৰ হয় সিরামটো। ভালদৰে পুৰা লগাই লম ফেসত। ইয়াৰ মাজতে মই আপোনালোকক এটা কথা কৈ লওঁ, মই কোনো ধৰণৰ মেকআপ আৰ্টিষ্ট নহয়, বাট আই লাভ মেকআপ। মেকআপ কৰি ভাল পাওঁ অলপ চলপ, সেই কাৰণে কৰো আৰু। এটা সিরাম এপ্লাই কৰা হৈ গৈছে। মই নেক্সট ইয়াতে ময়শ্চাৰাইজাৰ এটা এপ্লাই কৰিম। ময়শ্চাৰাইজাৰ কাৰণে মই ইয়াতে Oriflameৰ এটো লাভ নেচাৰৰ এটা ময়শ্চাৰাইজাৰ ইউজ কৰিছো। ভালদৰে এপ্লাই কৰি লম পুৰা ফেসত আৰু লগতে অলপ নেকটো সানি লম। নেক্সট মই ইয়াতে প্ৰাইমাৰ লগাম। প্ৰাইমাৰ লগাব লাগে। প্ৰাইমাৰ লগালে আমাৰ যিবিলাক ওপেন প'ৰ্স হয় হেবিলাক পুৰা ব্লাৰ হৈ যায় আৰু মেকআপটো লং লাস্টিং হয়, দীঘলীয়া সময়লৈ স্কিনত পুৰা লাগি থাকে। এতিয়া মই ফাউন্ডেশন লগাম। ফাউন্ডেশনটো পুৰা ডট 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 কৰি ফেস আৰু নেকত পুৰা ভালদৰে লগাই লম। এতিয়া এটা ব্লেন্ডাৰ লৈছো আৰু ব্লেন্ডাৰটোৰে ফাউন্ডেশনখিনি পুৰা ভালদৰে ব্লেন্ড কৰি যাম। এতিয়া মই এনৱাইৱে এডাল কনচিলাৰ লৈছো। কনচিলাৰ ডালে মই ফাৰ্ষ্টতে আন্ডাৰ আইজ আৰু আইলিডত ভালদৰে আঁকি লম। তাৰ পিছত মই মাউথ এৰিয়া ওচৰত লগাম আৰু য'ত য'ত মোৰ ব্ল্যাক স্পটছ আছে তাত লগাই লম। ফৰহেডত লগাম, নোজত লগাম। তাৰ পিছত মই ভালদৰে ব্লেন্ড কৰি যাম। এতিয়া মই কম্পেক্ট পাউডাৰটোৰে ফেসত পুৰা ভালদৰে পাউডাৰ সেটিং কৰি লম। নেক্সট মই আইব্ৰোজখিনি ফিল কৰিব বাবে এই পেলেটখনৰ পৰা ব্লেক কালাৰ শেডটো আৰু ব্ৰাউন কালাৰ শেড দুইটা শেড মিক্স কৰি মই আইব্ৰোজখিনি ফিল কৰি লম। আইব্ৰোজখিনি ফিল কৰা পাছত মই এডাল কাজলেৰে আইলিডটোৰ ওপৰত অলপ ৰাফলি আঁকি লম। ক্ৰিজ লাইনটোলে নিব নালাগে, জাষ্ট লিডটোতে লগাব লাগে। এতিয়া এডাল স্মাৰ্টজাৰ ব্ৰাছেৰে কাজলখিনি স্মাৰ্চ কৰি লম। এতিয়া এই পেলেটখনৰ পৰা এটা ট্ৰানজিশন শেড লৈছো ক্ৰিজ লাইনটো আঁকিবৰ বাবে। পুৰা ভালদৰে ব্লেন্ড কৰি যাম। ব্লেন্ড কৰোতে ব্লেক কালাৰটো অলপ লাইট হৈ গ'ল, সেই কাৰণে মই এই পেলেটখনৰ পৰা ব্লেক কালাৰটো অলপ এপ্লাই কৰি দিম আইলিডটোত। এতিয়া মই লোৱাৰ ৱাটাৰ লাইন আৰু আপাৰ ৱাটাৰ লাইন দুইটাতে মই কাজল এপ্লাই কৰি ল'ম আৰু এতিয়া কাজলখিনি অলপ স্মাৰ্চ কৰি দিম। এতিয়া মই একেটা ট্ৰানজিশন শেড লোৱাৰ ৱাটাৰ লাইনতো অলপ লগাই ল'ম। এতিয়া মই এযোৰ আইলেছ লগাই লম আৰু লগতে মাস্কাৰা এপ্লাই কৰি লম।
এতিয়া মই ফেচৰ কণ্টৰিং কৰিম তাৰ বাবে এই পেলেটখনৰ পৰা ডাৰ্ক ব্ৰাউন কালাৰ শেডটো লৈছোঁ চিক নোজ ফৰহেড চবতে মই ভালদৰে কণ্টৰিং কৰি ল'ম এতিয়া এই পেলেটখনৰ পৰা লাইট পিংক কালাৰ শেডটো মই ব্লাছ হিচাপে এপ্লাই কৰি ল'ম আৰু হাইলাইটাৰ কাৰণে এই পেলেটখনৰ পৰা মই গোল্ডেন কালাৰ শেডটো লৈছোঁ পুৰা ফেচৰ হাই পইণ্টবিলাকত লগাই যাম চিক বনছ ব্ৰিজ অফ দি নোজ কিউপিড ব'জ ফৰহেড আৰু চকুৰ ইনাৰ কৰ্ণাখিনিও হাইলাইট কৰিম লগতে ব্ৰাউ বনছৰ তলতো অলপ অলপ হাইলাইট কৰি ল'ম নেক্সট মই লিপছটো অলপ মইশ্চাৰাইজ কৰি লৈছোঁ তাৰপিছত মেবেলিনৰ এটা নিউড শেড মই লিপছত এপ্লাই কৰি ল'ম যিহেতু মোৰ আই মেকআপটো হেভি সেইকাৰণে অলপ নিউড শেডত লৈছোঁ আৰু এইটো হৈছে মোৰ ফাইনেল লুক আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনে আজিলৈ আহিছোঁ বাই বাই